নমস্কাৰ সকলোকে মোৰ এটি সৰু ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি চাবলৈ গৈ আছোঁ ৰুদ্ৰ অসমীয়া ছবি গৃহত আহিছে, গতিকে আমি অসমীয়া ছবি উপভোগ কৰিব লাগিবই, সেইটো আছে আমাৰ বাবে উপহাৰ। গতিকে আমি ধুনীয়াকৈ সোমাই গ'লোঁ হলৰ ভিতৰলৈ বুলি দিয়কচোন। ঘূৰ অন্ধকাৰ ভূতে বাস কৰা আগতে তাৰপিছতে লাহেকৈ ধুনীয়াকৈ ছিটকেইটা চাই বহুত দেৰি পিছত পালোঁগৈ ছিটকেইটা। এয়া বহি আছোঁ ছিটত ধুনীয়াকৈ একেবাৰে তলত C1 C2। তাৰপিছতে এয়া এইবিলাক এডভাৰটাইজ দি আছে, ইমান এডভাৰটাইজ দিয়ে ন। তাৰপিছতে আৰম্ভ হৈ গ'ল, এয়া চিনি পাইছে একদম আমাৰ মোৰ যে ফেভৰিট হয় আৰু দেই টিকলি মানুহজনী। তাৰপিছতে এয়া অসমৰ মোবাইল নেটৱৰ্ক নাই হ'ব, ধন নাথাকিলে লাভ নাই। আৰু শুনা, নেৰিবি ছাতি লাঠি তিয়নি, আজিৰ পৰা আমি হলো বিয়ৈ আৰু বিয়নী। অ'কে। বহাগ মাহত গছৰ ডালত বিনাই থাকি তুলি, ইতিয়াই কাটোকৈ মোৰ 30 বছৰীয়া চুলি। বেচেৰা 30 বছৰ চুলি ৰাখিও গাৰ্লফ্ৰেণ্ড পালে। ধুনীয়া সুন্দৰ দৃশ্য বিবাহ। তাৰপিছতে ধুনীয়াকৈ গানটো আৰু সকলোৰে ফেভৰিটেই হয় চাগে। তাৰপিছতে চিনেমা আৰম্ভ হৈ গ'ল আৰু বহুত দেৰি হোৱাৰ পিছতে অকণমান ভিডিঅ' ক্লিপ কৰিছিলোঁ। সকলোবোৰ কৰিব নোৱাৰি ন, সিহঁতে বহু কষ্ট কৰি ভিডিঅ'টো বনাইছে। তাৰপিছতে আমি চিনেমা শেষ হ'ল, আহি পেলাই এয়া বিৰিয়ানী